নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আজি মই ক'বলৈ গৈ আছো ভগৱান শ্ৰীকৃষ্ণই কৈ যোৱা তিনিটা এনে কথা যিকেইটাক আপুনি মৰি গলেও পাহৰি নাযাব। জীৱনত এনে অনেকজনক পাব যিসকলে আপোনাক ক'ব যে জীৱনত কি কৰা উচিত, কিন্তু কোনোদিন নকয় যে জীৱনত কি কৰাটো উচিত নহয়। শ্ৰীকৃষ্ণৰ অনুসৰি তিনিটা কথা মানুহে সৰ্বদা মনত ৰখাটো উচিত, তথা এই তিনিটা কাম কেতিয়াও কৰা উচিত নহয়। প্ৰথমতে, আনন্দৰ সময়ত বা সুখৰ সময়ত কেতিয়াও কাৰোবাক বচন বা কথা নিদিব। অৰ্থাৎ আপুনি যিটো ক্ষণত আনন্দত উৎফুল্লিত হৈ আছে সেই সময়ত আপুনি কাকো কোনো কথা দি নেপেলাব। কাৰণ আনন্দৰ সময়ত আপোনাৰ মন মগজ এটা বেলেগ ভাৱত থাকে। আপোনাৰ মন মগজ সুখ আনন্দত মতলীয়া হৈ থাকে। কিন্তু এনে সময়ত হঠাৎ কাৰোবাক কথা দি পালে সেই কথাষাৰ আপুনি হয়তো ভৱিষ্যতে ৰাখিবই নোৱাৰিব। তেতিয়া সেই মানুহজনৰ পৰা আপুনি অনেক অপমান পাব পাৰে। সেইবাবে কোনোদিন অধিক আনন্দত অধিক প্ৰসন্নতাত কাকো কথা নিদিব। কাৰোবাক কথা দিয়াৰ আগতে অৱশ্যে দুবাৰ চিন্তা কৰি দিব, কাৰণ আপোনাৰ পৰা পোৱা এটা নিৰাশাই কাৰোবাৰ অন্তৰত গভীৰ আঘাত দিব পাৰে। দ্বিতীয়তে হৈছে ক্ৰোধৰ সময়ত কেতিয়াও কাকো উত্তৰ নিদিব। খং উঠি থকাৰ সময়ত মানুহৰ মন মগজ খুবেই বেয়া হৈ থাকে। খং উঠি থকাৰ সময়ত আমাৰ ভবা চিন্তা কৰা শক্তি ক্ষীণ হৈ পৰে। সেইবাবে খঙৰ সময়ত কেতিয়াও কাকো উত্তৰ নিদিব। লাগিলে আপোনাৰ সন্মুখৰ জনে আপোনাৰ বিৰুদ্ধে কোনো বেয়া কথা কৈ আছে বা হয়তো ভাল কথাও কৈছে, যিবোৰ শুনিবলৈ আপোনাৰ হয়তো একেবাৰে ভাল লগা নাই, কিন্তু তৎক্ষণাত তাক কোনো উত্তৰ নিদিব। হয়তো সেইজন আপোনাতকৈ বয়সত বহুত ডাঙৰ আৰু সন্মানীয় ব্যক্তি, যাক আপুনি খঙৰ ফলত কোনো বেয়া উত্তৰ দি পালে, কিন্তু খং কমি যোৱাৰ পিছত গম পালে যে আপুনি এটা ভুল কাম কৰি পেলাইছে। কিন্তু তেতিয়া ইয়াৰ উপলব্ধি কৰিও একো লাভ নহ'ব। গতিকে সদায় আনক কোনো উত্তৰ দিয়াৰ আগত ভাল বেয়া আগ পিছ চাই ল'ব। হয়তো যাক আপুনি খঙত বেয়াকৈ ক'লে কিজানি তেওঁ আপোনাৰেই এজন ডাঙৰ শুভচিন্তক আছিল। কথাষাৰ ভাবি চাব। তৃতীয়তে, শ্ৰীকৃষ্ণৰ অনুসৰি দুখৰ সময়ত কোনো সিদ্ধান্ত নল'ব। অৰ্থাৎ যি সময়ত আপুনি দুখী আছে, আপোনাৰ মন মানসিকতা খুবেই বেয়া হৈ আছে, সেই সময়ত কেতিয়াও কোনো সিদ্ধান্ত নল'ব। অনেকেই এনে সময়তেই কোনো ভুল সিদ্ধান্ত লৈ পেলায় আৰু নিজৰ জীৱনটোকেই শেষ কৰি লয়। গতিকে কোনোদিনেই দুখৰ সময়ত সিদ্ধান্ত নল'ব। যেতিয়া নিজৰ দুখ, নিজৰ মন মিজাজ ভাল হ'ব, সেই সময়তহে কোনো সিদ্ধান্ত ল'ব। সেই সময়তেই ভালদৰে ভাবি গুণি চাইহে কোনো সিদ্ধান্তত উপনীত হ'ব বা কোনো অন্য কামত আগবাঢ়িব। গতিকে প্ৰভু শ্ৰীকৃষ্ণৰ এই তিনিটা কথা যদি সৰ্বদা মনত ৰাখিব পাৰে, তেন্তে চাব আপোনাৰ জীৱনৰ পৰা সমস্যাবোৰ লাহে লাহে কম হ'ব ধৰিছে আৰু আপুনি এটা সুন্দৰ ভৱিষ্যতৰ দিশে আগবাঢ়ি গৈছে, য'ত আপুনি ভবাৰ মতেই সকলো হৈছে, সকলো লাভ কৰিছে। গতিকে আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।